কাৰ্বি আংলঙৰ গ্ৰামীণ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশত গুৰুত্ব আৰু কাৰ্বি পৰিষদৰ বিথুঙৰ তৰাডুবিত টুমপ্ৰেং আৰু ৰংখাঙৰ হানলা ক্ৰকত পৃথকে পৃথকে দুটা আধাৰশিলা স্থাপন দিলাই হাঞ্জালাংচ পথ নিৰ্মাণত বিভাগীয় অভিযন্তা কৰ্মচাৰী গাফিলতি পূৰ্বৰ শিলবালি নুঠুৱাকৈ ওপৰত নতুন শিলবালি পেলাই পথ নিৰ্মাণৰ অভিযোগ কেএছে দিলাই শাখাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলঙতো 13 আগষ্টৰ পুৱাৰে পৰা আৰম্ভ হ'ল সৰ্বেক্ষক গ্ৰামীণ ৰথ যাত্ৰাৰ অভিযান কাৰ্বি পৰিষদৰ সচিবালয় প্ৰাংগণৰ পৰা শুভাৰম্ভ কৰা এই যাত্ৰা ফ্লেগ অফ কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সৰ্বভাৰতীয় পৰ্যায়ৰ স্বচ্ছ সৰ্বেক্ষক গ্ৰামীণ অভিযানৰ ৰথ কাৰ্বি আংলঙতো আজিৰ পৰা হৈছে আৰম্ভ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই যাত্ৰা ইতিমধ্যে 1 আগষ্টৰ পৰা আৰম্ভ হৈছে যদিও কাৰ্বি আংলঙত কিছু পলমকৈ এই যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰা অহা 31 আগষ্টলৈকে চলিব পৰিষদৰ সচিবালয় প্ৰাংগণৰ পৰা এই স্বচ্ছ সৰ্বেক্ষক গ্ৰামীণ অভিযানৰ ৰথ ফ্লেগ অফ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁ উদ্বোধনী চমু ভাষণত কয় যে কাৰ্বি আংলঙৰ লোকসকলক চাফ চিকুণতাৰ প্ৰতি সজাগতা প্ৰদানৰ বাবে এই ৰথ যাত্ৰা আৰম্ভ কৰা হৈছে এই ৰথ পূব কাৰ্বি আংলঙৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ গাঁৱে গাঁৱে ফুৰিব এইখিনি এই শৰ্ট সাৰ্ভিছন এছএছবি শৰ্ট সাৰ্ভিছন গ্ৰামীণটো গোটেই কাৰ্বি ভাৰতবৰ্ষত চলি আছে 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে চলিব এইখিনিৰ কাৰণে মাৰ্কিং কৰিব মাৰ্কিঙৰ ভিতৰত আমাৰ যিখিনি যেনেকুৱা ধৰণে গভৰ্ণমেণ্টে মানে মাৰ্কিং কৰিব অনলাইন এণ্ট্ৰি আৰু অনলাইন এণ্ট্ৰিৰ কাৰণে 35% যিখিনিত আমাৰ পিপলছ পাৰ্টিচিপেশ্যনো আছে আৰু ডিছফাংচনেল টয়লেটৰ ওপৰতো আছে 10% এনেকুৱাকৈ আৰু 35% মাৰ্কছ দিব ধৰক আমি ভাবি আমাৰ ওপৰত দিব যিটো মানে পাব্লিক অপিনিয়নৰ ওপৰত পাব্লিকে কি কয় পাব্লিকৰ ওপৰত ইণ্টাৰেক্ট কৰিব কান্থাৰ গ্ৰুপৰ পৰা আহি তেওঁলোকে পাব্লিকৰ ওপৰত ইণ্টাৰেক্ট কৰিব পাব্লিকে কি বুলি কয় SBMG গ্ৰামীণ SBMG আমি যিখিনি হেৰি ডিষ্ট্ৰিক্টত কৰি আছোঁ এইখিনিৰ পৰা মানুহ কিমান উপকৃত হৈছে ইয়াৰ ওপৰত পাব্লিক অপিনিয়নটো কি এই অপিনিয়নৰ ওপৰত আমি 35% মাৰ্কছ পাম আৰু 30% পাম যিকোনো আমাৰ তেওঁলোকে কিছুমান চিলেক্টিভ ভিলেজ ভিজিট কৰি পেলাই চেনিটেশ্যনৰ ওপৰত 30 নম্বৰ দিব এইখিনি নম্বৰৰ ভিতৰত যদি আমাৰ ডিষ্ট্ৰিক্টে যিখিনি নম্বৰ পাব সেইখিনি হিচাপে ৰেংকিঙত আহিব সেই হিচাপে আমাৰ ষ্টেট ৰেংকিঙত আহিব আৰু যিবোৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বা ভাল ৰেংকিং আহে তেওঁলোকক সেই ষ্টেট বা সেই ডিষ্ট্ৰিক্টক 2 অক্টোবৰৰ দিনাখন আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই পুৰস্কৃত কৰিব বুলি আমি পিপলছ পাৰ্টিচিপেশ্যনটো আছে এইটো হৈছে SSB 18 মানে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে তাৰপিছত আপোনালোকে এইটো বিৰাট ইজি গুগল প্লে ষ্ট'ৰৰ পৰা গুগল প্লে ষ্ট'ৰত SSB 18 টাইপ কৰিলে আপোনালোকৰ এইটো লগে লগে ডাউনলোড হৈ যাব আৰু তাৰপিছত যিখিনি ফ'ল' কৰিব লাগে ছিকুৱেঞ্চটো ফ'ল' কৰিলে তাতে 4টা কুৱেশ্যন সুধিব এই 4টা কুৱেশ্যনৰ নিজৰ ববীয়াভাৱে যিটো আনচাৰ আপুনি ভাবে সেই আনচাৰটো দিয়াৰ পিছত আপুনি নিজে পাৰ্টিচিপেট কৰিব পাৰে আৰু সেইটো কাৰণে আমি স্বচ্ছ সাৰ্ভিছন গ্ৰামীণৰ এই ৰথখন আমি পঠিয়াইছোঁ গোটেই চুকে কোণে যাবৰ কাৰণে এৱাৰনেছৰ কাৰণে পঠিয়াইছোঁ স্বচ্ছ সাৰ্ভিছন গ্ৰামীণ 2018 এইটো হৈছে আমাৰ মূল উদ্দেশ্য উল্লেখ্য আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য সহিত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য MSC আৰু পৰিষদৰ আমোলা বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে আমি সকলোৱে জানো যে মানুহৰ শাৰীৰিক তথা মানসিক বিকাশত ক্ৰীড়াই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সেয়ে এই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ পাৰ্বত্য জিলাখনত কাৰ্বি পৰিষদখনে গুৰুত্ব প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে শিবিৰ অনুষ্ঠিত কৰা সন্দৰ্ভত বেচৰকাৰী সংগঠনটোৰ সভাপতি ডাক্তৰ টেনজিং ইংটি আৰু সম্পাদক ক্লিফটৰ জন ফাংচই সাংবাদিকৰ আগত কয় যে সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে
উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলত বসবাস কৰা ৰাইজৰ মাজত সুস্বাস্থ্যৰ পোহৰ বিলোৱা তথা সজাগতা সৃষ্টিৰ লগতে অন্ধবিশ্বাস প্ৰতিৰোধ কৰা কোনো ৰোগত আক্ৰান্ত হলে ৰোগী বা ৰোগীৰ আত্মীয়ই যাতে অন্ধবিশ্বাসৰ ওপৰত ভৰসা নকৰি সময় অপব্যয় নকৰাকৈ ওচৰৰে চিকিৎসালয়ত নি ৰোগৰ চিকিৎসা কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে বুলি কোৱাৰ লগতে সংগঠনটিৰ সম্পাদক ৰমেন ফাংচই কয় যে পশ্চিম কাৰ্বি আংলঙৰ বহু ঠাইত সুচিকিৎসাৰ পোহৰ ঢুকি পোৱা নাই সেই পিছপৰা দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলক ৰোগৰ প্ৰকৃত চিকিৎসাৰ বিষয়ে সজাগতা প্ৰদান কৰে আৰু ৰাইজৰ মাজত বিনামূলীয়া চিকিৎসা সেৱাও আগবঢ়ায় আনহাতে মৰিগাঁৱৰ অৰূপ ক্ৰয়ে কয় যে জিলাখনত অতিকৈ পিছপৰা অঞ্চল হৈছে মুখুলি চৰকাৰে উক্ত অঞ্চলৰ প্ৰতি মাহি আই দৃষ্টিহে দি আহিছে সকলো ধৰণৰ উন্নয়নমূলক আঁচনিৰ পৰা অৱহেলিত হৈ আহিছে অঞ্চলটোৰ ৰাইজ তেনে সময়তে JENX নামৰ এই সংগঠনে আহি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ লগতে সুস্বাস্থ্যৰ সম্পৰ্কে সজাগতা কাৰ্যসূচী প্ৰদান কৰে এইবাবে ভূয়সী প্ৰশংসা কৰে উদ্যোক্তাসকলে খেৰনিৰ পৰা বীৰেন ইংঘিৰ ৰিপৰ্ট কাট নিউজ দিলাই হাঞ্জালাংছ পথ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুতৰ অভিযোগ তুলিছে দিলাই শাখাৰ কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বৰ অভিযোগ যে সম্পত্তি নিৰ্মাণ তথা মেৰামতি চলি থকা দিলাই হাঞ্জালাংছ পথটিত পূৰ্বৰ শিলবালি নথুৱাকৈ ওপৰে নতুন শিলবালি পেলাই পালমৰা কাম কৰি আহিছে ঠিকাদাৰে এই ক্ষেত্ৰত হৰিয়জান গড়কাপ্তানি পথ সংমণ্ডলৰ অধীনত চলি থকা দিলাই হাঞ্জালাংছ পথ মেৰামতি কাৰ্যত বিভাগীয় অভিযন্তা SO আদি বিষয়াসকলে নিজে কামৰ তদাৰক নকৰাৰ বাবে ঠিকাদাৰে নিজৰ খেয়ালখুচিত কাম কৰি থকাৰ অভিযোগ তুলিছে দিলাই শাখাৰ কাৰ্বি ছাত্ৰ সন্থাই ঠিকাদাৰৰ এনে পালমৰা কাৰ্যত প্ৰশ্ন উত্থাপন কৰোঁতে জনক শেখৰ টিমুঙে ভালদৰে বিতং উত্তৰ দিয়াৰ পৰিৱৰ্তে যথেষ্ট খঙেৰে উত্তৰ দিয়ে এই সন্দৰ্ভত ছাত্ৰ নেতৃত্বই ভালদৰে কাম আগনবঢ়োৱালৈকে পথৰ কাম ইমানতে বন্ধ কৰিব লাগে বুলি কয় Lasi tum non ground zero si dalo dilai la pensu hejana towar nili tum dak kiwar men theglong lode towar kasilam ma quality memipin lasi la so teng si jong si towar selam bom jong la so towar ke ningkan isi gali jeko jon trokang munde lasi nitum KSE inglong khoben ki pugelalo la so atowar phan mesen quality pen mesen selam letik la pen engineer SDO lapen manager tum nitumhan written assurance na pipetik nitum pinipen laso atowar a construction kam bonchek ji lapen dak panisi laso atowar mesenang ji punili tum dak dilai head branch president inut sekhar timung pen lam kasi torko ajo khala sekhar tang timung bang nilitum dak dilai head branch president ke ther ki habdo lasi alangli through media tame nituhan dia chuang he pongte nilitum alang phanlang dingde lapen nilitum request ke lalo la retain assurance ng pipetik je la dilai pension hujana tuwar pamesen po retain assurance ng pipetik nitum la so atuwar kaselam lo nitum pini pen ki bonlo la si mo retain assurance ng pidelo pong de nitum thang pudung thaiwe la pen sekhar timung alangli komane alangli nitum KSA dilai head branch president ke thera jok alangli nithon diang chu he nang chu hang vek nai nang chu hang he pong alangli phan so dak pen nitum pin remji Pini la sona ponang ke tang dak nilitum dilai hawar mate borjan hawar long towar la borjan pen borjan ang kang towar lo la dispensary ada kan long rong a complain nang le grok lo la sila so towar long ke hing do dak ke claim ke chok che long nilitum dilai ke se amai phu lang li pen lo ko rong sot pen lo complain pi lo ke chok che long mi sen claim pon nang i por long alang li adai tu ka vi adai tu lang li do o alang li security mung security mung sitami alang li ke chok che pen alang li pu ke se mai phu phan ke ther ke hap ma te lam kang tang pen ti ko jok ni li tum ka do ka be sitami ning duk do lo la sa alang li phan dia chu hang pen la so kam ke claim ke permission ji ko son ma la so long ni li tum ta alang li phan chi jin sun e pen ni li tum sitami ka do ka be thur pak pen si ni li tum sitami chirap dun lo la si alang li phan dia chu hang nang ko la pen thu to baralong tu sitami alang di kecok ci ke hindu ke ningje joi ni lasi nona bang ke alang di mesen pen adai tu ci enang pola anvelo আমাৰ কাপ নিউজৰ আগত ছাত্ৰ নেতৃত্বই ব্যক্ত কৰে যে বিভাগীয় অভিযন্তা তথা বিষয়া কৰ্মচাৰীসকল চোৱা চিতা নকৰাৰ বাবেই এনে কাম হৈছে
dak nilitum dilai tu suri hojan so ka chelenga tawar sport long nilitum pini sport survey phan nilitum dak wanglo adim nang langlo lapen ke theklong pen nilitum ningduk lo je nilitum dak dilai head branch amai phu alangli tawar quality ke bonai ke mimi jok ke complain du na joine nilitum dak klembang phu tum han inut dak local pu che bahim phu dun mate kelang dun inut chari dun amunit pu si phu se khortimung bu ke ther ke hap pado ponlo so joine pen nilitum dak kwam ahok ma laso ke chini phane tum ground report ke chini phane litum dak bang lo la pen so teng se nilitum da heglong lo je pini litum so towar ko ana ningkan pen nei hinu radatum ke cheleng kisung laso tomar kimesen ji phan pini litum khai phan ke chesong tum kimesen kamatha pen puduna joine litum akhai ke chesong tuman si son ke chi pudun rong blang le towar rara তুমি চেলেঙ্গি সঙ্গে কোনসি মে পনিমা এলিতুম দাসি মাথা দুন হুনি আনহাতে পথ আদি মেৰামতি বা নিৰ্মাণৰ কামৰ গুণাগুণ ৰাইজে নিজেও চোৱা চিতা কৰিব লাগে আৰু ভাল নহলে অভিযোগ কৰিব লাগে বুলি মুখ্য কাৰ্যবাহী সদস্যই বিভিন্ন মেলে মিটিঙে কৈ আহে এনে পৰিপ্ৰেক্ষিতত ৰংহাঙে এতিয়া এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব অৰুণ লেখথেৰ ৰিপৰ্ট কাৰ্ড নিউজ GENX নামৰ বেচৰকাৰী সন্থাই দেওবাৰে পশ্চিম কাৰ্বি আংলঙা আমগুৰি আৰু মৰিগাঁও জিলাৰ মখুলি নামৰ ঠাইত একে সময়তে বিনামূলীয়া স্বাস্থ্য শিবিৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰে উল্লেখযোগ্য যে শিবিৰ অনুষ্ঠিত কৰা সন্দৰ্ভত বেচৰকাৰী সংগঠনটোৰ সভাপতি ডাক্তৰ টেনজিং ইংটি আৰু সম্পাদক ক্লিফটৰ জন ফাংচই সাংবাদিকৰ আগত কয় যে সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলত বসবাস কৰা ৰাইজৰ মাজত সুস্বাস্থ্যৰ পোহৰ বিলোৱা তথা সজাগতা সৃষ্টিৰ লগতে অন্ধবিশ্বাস প্ৰতিৰোধ কৰা কোনো ৰোগত আক্ৰান্ত হলে ৰোগী বা ৰোগীৰ আত্মীয় যাতে অন্ধবিশ্বাসৰ ওপৰত ভৰসা নকৰি সময় অপব্যয় নকৰাকৈ ওচৰৰে চিকিৎসালয়ত নিৰোগৰ চিকিৎসা কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে বুলি কোৱাৰ লগতে সংগঠনটিৰ সম্পাদক ৰমেন ফাংচই কয় যে পশ্চিম কাৰ্বি আংলঙৰ বহু ঠাইত সুচিকিৎসাৰ পোহৰ ঢুকি পোৱা নাই সেই পিছপৰা দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলক ৰোগৰ প্ৰকৃত চিকিৎসাৰ বিষয়ে সজাগতা প্ৰদান কৰে আৰু ৰাইজৰ মাজত বিনামূলীয়া চিকিৎসা সেৱাও আগবঢ়ায় আনহাতে মৰিগাঁৱৰ অৰূপ ক্ৰয়ে কয় যে জিলাখনত অতিকৈ পিছপৰা অঞ্চল হৈছে মখুলি চৰকাৰে উক্ত অঞ্চলৰ প্ৰতি মাহি আই দৃষ্টিহে দি আহিছে সকলো ধৰণৰ উন্নয়নমূলক আঁচনিৰ পৰা অৱহেলিত হৈ আহিছে অঞ্চলটোৰ ৰাইজ তেনে সময়তে JENX নামৰ এই সংগঠনে আহি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ লগতে সুস্বাস্থ্যৰ সম্পৰ্কে সজাগতা কাৰ্যসূচী প্ৰদান কৰে এইবাবে ভয়সী প্ৰশংসা কৰে উদ্যোক্তাসকলে খেৰনিৰ পৰা বীৰেন ইংঘিৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Good news, good news, good news. It is hereby informed to all the repeater candidates of HSLC examination who are willing to get admission in Arts and Science stream at Kanaklata Junior College, Lanka are requested to collect the forms and prospectus immediately from the college during office hours. The repeater candidates who secured 55% marks they can take admission in Science stream and who secured 45% marks they can take admission in Arts stream. Hostel facilities are also available for both boys and girls students. For more details, please contact 8628-735290 or 8011-97988 or 9678-750-759. Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748-73915, 7896-169021 or 957-988-008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ
কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত লংকা আৰক্ষীৰ বিৰাট সাফল্য লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামন্ত শৰ্মাৰ নেতৃত্বত 5জনীয়া এটি দলে কলিকতাৰ পৰা আটক কৰে এটা প্ৰবঞ্চকক ভুৱা প্ৰবঞ্চকটোৰ নাম মছিয়াৰ ৰহমান বিশ্বাস ঘৰ কলিকতাৰ এই ধৃত লোকজনৰ ধৃত প্ৰবঞ্চকটোৱে ফোন যোগে লংকাত টাৱাৰ দিম বুলি প্ৰলোভন দি লংকাৰ গীতা ৰাণী দেউৰীৰ পৰা সৰকাইছিল ধন পিছত এই সন্দৰ্ভত গীতা ৰাণীয়ে লংকা থানাত 360 18 নম্বৰত এজাহাৰ দিয়ে গীতা ৰাণীৰ এই এজাহাৰৰ ভিত্তিত লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামন্ত শৰ্মাৰ নেতৃত্বত 5জনীয়া দলে কলিকতাৰ পৰা আটক কৰে ধৃত প্ৰবঞ্চকটোক मसीहा रहमान विश्वास कहाँ है? कोलकाता किस लिए आपको लेकर आए हैं यहाँ पे कोई टावर केस में घोटाला हुआ है इसलिए कौन पुलिस है कौन कौन आपको पकड़ के लेकर आया है कौन सा पुलिस यहाँ पे जो सर है ना नाम आपका घर कहाँ है कोलकाता में कोलकाता कहाँ कोलकाता में कदमगाछी कलसारा कौन प्लेस पकड़ के लेकर आया अभी यहाँ इसको 8 तारीख आप टावर का काम करता है नहीं मैं कुछ नहीं काम करता मेरा जो डॉक्यूमेंट था वो किसान अग्रवाल नाम का एक लड़का वो लेके सिम चालू किया उससे वो फ्रॉड किया और मैं फंस गया मेरा नाम पे सिम है ना इसलिए आप कॉल सेंटर में काम करते हैं क्या नहीं मेरा दुकान है क्या दुकान है आपका मेरा मोबाइल सेल्स एंड सर्विस का दुकान है कहाँ में वहीं पे घर कहाँ में घर कलसारा कोलकाता कलसारा में कितना दिन से आप लोग ये रेकर्ड चला रहे हैं अरे मैं कुछ नहीं जानता वो किसान अग्रवाल जानता है ना सर तो वो उसको खोज रहा है कौन है वो किसान अग्रवाल किसान अग्रवाल सिम का डीलर है ठीक है वो सर 15 तारीख के बाद जाएंगे कितना आदमी है आप लोग एक साथ में अभी अरे बाबा मैं अकेला ही हूँ मैं कुछ नहीं जानता मेरे से सिर्फ किसान अग्रवाल जो है उनका साथ कितना आदमी है वो क्या मैं कैसे जानूँ किसान अग्रवाल को पहचानते हैं हाँ कैसे वो सिम बेचता था ठीक है वो सिम बेचता था मुझे बोला कि आपका वो जो तब एयरटेल का कनेक्शन था जियो नहीं आया था वो बहुत कम दाम में पोस्टपेड में अच्छा ऑफर वाला सिम देने के लिए मुझे बोला था किसान अग्रवाल का साथ में कितना आदमी काम करता है इस रैकेट में वो तो मुझे नहीं पता वो मुझे कैसे कितना दिन से आप लोग का जान पहचान है किसान अग्रवाल का साथ आपका जान पहचान कितना दिन से किसान अग्रवाल का साथ वो सिम जब डॉक्यूमेंट लिया था 1-1.5 साल पहले का वो कहाँ रहता है किसान अग्रवाल वहीं पे ठाकुर नगर बोल के एक जगह है ধৃত ব্যক্তিজনে গীতা ৰাণী দেউৰীৰ পৰা প্ৰলোভনেৰে সৰকাই নিছিল 1,50,000 টকা লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা বোকাজান মহকুমা এলেকাধীন বিভিন্ন দৈনিক বজাৰ তথা সাপ্তাহিক বজাৰসমূহত বিক্ৰীৰ বাবে অনা গাহৰি পোৱালি বা ছাগলী আৰু তাৰ মাংস বিক্ৰীৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে SYJ অৰ্থাৎ ষ্টুডেণ্ট এণ্ড ইয়থ ফৰ জাষ্টিছ বোকাজান শাখা কমিটি নেতৃত্বই পূব কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অধীনত বালিপথাৰ বোকাজান হাঞ্জালাংছ হিডিপি দিলাই খটখটি জপৰাজান আৰু চিলনীজান আদি কেইবাঠাইতো আছে দৈনিক বজাৰ বা সাপ্তাহিক বজাৰ আৰু এইসমূহ বজাৰ বিক্ৰেতাই ঘৰত পালি ধন উপাৰ্জন কৰিব বিচৰা গ্ৰাহকৰ বাবে গাহৰি পোৱালি ছাগলী মুৰ্গী আদি আনে যদিও বহু সময়ত ৰোগৰ লক্ষণ নজনা বিক্ৰেতাই ৰোগাক্ৰান্ত গাহৰি ছাগলী পোৱালি বিক্ৰী কৰি আহিছে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ নেতৃত্বই কয় যে যিহেতু জিলাখনত পশুপালন বিভাগ বুলি এটা চৰকাৰী বিভাগ আছে গতিকে বিক্ৰী কৰিবলৈ অনা সেইসমূহ গাহৰি পোৱালি বা ছাগলীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰি নিয়োগ প্ৰমাণপত্ৰ দিলেহে বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ ব্যৱস্থা কৰিব লাগে Long litum SYJ songpen kahumri dam hutek ponong loje longhong asuke jor lapen longhong oke jor ba biki jor dame alang litum without authority ben sik dam tang ko ani ben dame alang litum chojor bom
lapen nilitum karjudam hu dalang litum long thanga documents kagos tabe lapen veterinary doctor hin bename pachini loje laso long hong aso ke jordame alang litum vaccine pinangji alang litum than pachini lapen ladak bale utharong jiman tu ke theklong dam along hong aso ke jor tumanda me vaccine lapen swine flu kisu doma ave ma lahai kagos tabe abidata sonsini tum theklong dam lapen la ok ke jordame abemar okson si ke jor sonsini tum theklong dam lapen lutlang bidame ko ane bepari tum ko ane chiklo hopta ningkan ben jorbom lo tamela dak tame bi god fox ko kiso potame alang litum pen paklang kledet bozar committee tum name la sini tum bozar committee tum mansuni ngi je alang litum dame la so puthak pot action enang ji la pen dak veterinary department tum dame la so puthak pot so dak pen action enang ji la pen jong se alang litum prabjin men la so pot action and a bulletin tum song aron men name action and po busini litum pe ahin men pachini lo bokajan district committee ahin men si Sonong ta kapre ka dilong ta kijor kilan dolang ma. Nilitum la son tak taksi la khotputi long dame theklong lo daksure hajan dame theklong lo sukhanjan long dame theklong lo la pen TDP dilai la pusiloni jalom dame la son ahormu dopik alang litum veterinary authority ave pin mensi la so long hong aso kijor la hai asonamung adopik la si la so jongsi action and proper bolote la so akiso bangke ba la hai bemar bang aphai nang bat bombu pusilni tum kachini dam Yang tum rat fan pi awareness bije. Lalo nili tum rat tumhara kadu babe tumhara je isi message piji je alang litum kicho ki junda me chilang pensi chu junang ji la pen la so bemar pen asa uching rai nang ji pusi tum kadu be phanda pachini gang tum Veterinary department tum jong si la bangso action and a bulletin tum pilo akiwang ya por hot ken kam deng ke. Nili tum la jong si alang litum pen department pen thang action and a bulletin nili tum song aron mename so dak pen ching wai pen action ng lage nili tum SYJ song pen pachini lo ছাত্ৰ সংগঠনৰ অভিযোগ যে জিলা পশুপালন বিভাগে এই সন্দৰ্ভত চোৱাচিতা কৰা কেতিয়াও পৰিলক্ষিত হোৱা নাই আৰু যদিও বিভাগীয় তৰফৰ পৰা এই ব্যৱস্থা নলয় তেন্তে সংগঠনে অনাগত দিনত নিজাববীয়াকৈ এই কাৰ্য কৰিব বুলি মত ব্যক্ত কৰিছে এই কাৰ্য স্থানীয় গাঁৱৰ ৰাইজেও সংগঠনৰ সহযোগিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে বুকাটনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰিষদীয় 19 নং ধনশিৰি সমষ্টিত বিভিন্ন আঁচনিৰ অন্তৰ্গত লুম্বাজং উন্নয়ন খণ্ডৰ অধীনৰ জৰিয়তে ইতিমধ্যে ৰূপায়ণ কৰা উন্নয়নমূলক কাৰ্যসূচী শুভ উদ্বোধন কৰে সমষ্টিটোৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই সমষ্টি ভিডিচি অধ্যক্ষ দিলীপ সিং বেৰ উপস্থিতিত ধনশিৰি সমষ্টিৰ কেইবাঠাইত ইতিমধ্যে লুম্বাজং উন্নয়ন খণ্ডৰ অধীনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে তাৰে ভিতৰত আছে সালগৰি ভিলেজ ডিমাইডি পানবাৰী ইংলেংগাঁও মাদ্ৰা মাছ বজাৰ আৰু খুজাইনালাত চিচি ব্লক ৰোড ৱাইলিংডিছা গাঁৱত PMGYG ঘৰ হাত্তা পানবাৰী গিৰি ইংলেংগাঁৱত মাটি পৰুৱা কাৰ্য আৰু পানবাৰী ছট পূজা থলীত ভূমি খহনীয়া প্ৰতিৰোধ আঁচনি আদি এই আটাইবোৰ কাৰ্যসূচী ধনশিৰি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাই ভিডিচি অধ্যক্ষ দিলীপ সিং বে প্ৰজেক্ট ডাইৰেক্টৰ হিৰুলাস মিলিক ভিডিচি সদস্য দিব্ৰজ্যোতি মাইবংছাৰ উপস্থিতিত আনুষ্ঠানিক মুকলি কৰে উল্লেখ্য এই অনুষ্ঠানত এই ব্যক্তিসকলৰ উপৰিও লুম্বাজং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা জিত ইংটি গ্ৰাম সেৱক কমল সিং ক্ৰ প্ৰমুখ্যে বিভাগটোৰ বহু কৰ্মচাৰীসকল উপস্থিত থাকে মংগল ইংঘি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস যোৱা কিছুদিন ধৰি বঠাটলাংছ টেংৰালাংছ অঞ্চলত বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস নিশা গজৰাজৰ ভয় আতংকিত গয়া পশ্চিম কাৰ্বি আংলঙত চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস নিশা হলে এটা বনৰীয়া হাতীয়ে টেংৰালাংছ হানছেগাঁও টকবিগাঁও আদি প্ৰৱেশ কৰি গয়াৰ খেতি পথাৰৰ লগতে খেতি পথাৰৰো কৰিছে বিস্তৰ ক্ষতি সাধন যোৱা নিশাও 4টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি তহিলং কৰে হাতীটোৱে লগতে বহুকেইজনৰ ঘৰত মজুত থকা ধান খাই বিনষ্ট কৰে উল্লেখ্য যে বনৰীয়া হাতীটোৱে 10 দিনৰ ভিতৰতে অঞ্চলটোৰ মুঠ 12টাকৈ বাসগৃহ ভাঙি তহিলং কৰে যদিও ইমানতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে জাসনী ঘি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ